হেল্ল' এভৰিৱান, ৱেলকাম টু মাই ইউটিউব চেনেল। আৰু আজি বহুত দিনৰ পিছত মই আকৌ এটা মিনি ব্লগ দিবলৈ ওলাইছোঁ। আৰু আজিৰ ব্লগটোত মই দেখুৱাম আমাৰ কলেজ উইকৰ ফাৰ্ষ্ট দিনাখন, যিদিনাখনে আছিল আমাৰ কলেজ ৰেলী, মানে কলেজৰ ৰেলী আছিলে। আৰু আমি তাতে ভাগ লৈছিলোঁ আমাৰ ডিপাৰ্টমেণ্টৰ পৰা, ইকনমিক্সৰ ডিপাৰ্টমেণ্টৰ পৰা। আমি সৰ্থেবাৰীৰ থিম এটা লৈছিলোঁ, কাপিতলৰ থিম এটা, আৰু আমি এনেদৰে তৈয়াৰ হৈছিলোঁ। আৰু তাৰপিছত সকলো যাবলৈ ৰেডি হ'লোঁ। আৰু ইহঁতবিলাকে বেলেগ ডিপাৰ্টমেণ্টৰ কোনোবাই মানে এইবিলাক ভোট হৈছিল, কিবা হৈছিল, এইবিলাক অলপ ক্লিপ ৰাখিলোঁ। যিহেতুকে মই আমাৰ ডিপাৰ্টমেণ্টত আছোঁ, গতিকে গোটেইবিলাকৰ এনেকৈ ক্লিপ ৰাখিব পৰা নাই। যদিহে মই ভাগ নললোঁ হয় তেনেহ'লে হয়তো ক্লিপবিলাক ৰাখিব পাৰিলোঁ হয় ভালদৰে, কিন্তু এনেকৈ ৰাখিব নোৱাৰিলোঁ। মই যিখিনি য'ত আছোঁ তেনেকৈ ক্লিপবিলাক ৰাখিছোঁ। আৰু তাৰপিছত আমি এনেকৈ গ'লোঁ আৰু আহি পালোঁহি। আৰু আহি পাই তাৰপিছত ৰিজাল্ট দিলে। আৰু আমি যি নহওক থাৰ্ড হ'লেও ইমানবোৰৰ মাজত যে আমি চিলেক্ট হৈছোঁ সেইটোৱে বহুত। আৰু চাওকচোন, একেবাৰে সিহঁতক ভূত যেনে লাগিছে পূৰা। আৰু তাৰপিছতে আছিলে আমাৰ সাজপাৰ প্ৰতিযোগিতা, আৰু তাতে লগৰ এজনীয়ে ভাগ লৈছিল, গতিকে তাই অলপমান ৰিভিজনো কৰি আছিলে। আৰু তাৰপিছত আৰম্ভ হ'ল। আৰু লাষ্টত মেমহঁতেও পূৰা একেবাৰে ধামাকা কৰি দিলে, গোটেইবিলাকে মিলি কিনে ফেশ্বন শ্ব'টো দিলে। সাজপাৰ প্ৰতিযোগিতা তেনেকৈ সকলো জয়ো হ'ল। এইজনীয়ে ছেকেণ্ড পাইছিলে, মোৰ লগৰে হয় তাই। আৰু তাৰপিছতে আমি এনেকৈ অলপ সময় তাতে থাকিলোঁ, আৰু থাকি কিনে ঘৰলৈকে উভতি আহিলোঁ। আৰু পিছত মই যোৱা হোৱাই নাই এইকেইদিন কলেজ উইকত, বাকীকেইদিন যোৱা নাই। নহ'লে সদায় ডেইলি দিব পাৰিলোঁ হয়, কিন্তু ডেইলি দিব পৰা হোৱা নাই কাৰণ মই নগ'লোৱেই। আৰু বাকীকেইদিন প্ৰথম দিনাই গ'লোঁ, ৰেলীত যিহেতুকে ভাগ লৈছিলোঁ সেইকাৰণে গ'লোঁ। আৰু তাৰপিছতে এনেকৈ আমি সকলোৱে উপভোগ কৰিলোঁ, আৰু উপভোগ কৰি ঘৰলৈকে উভতি আহিলোঁ। ডেটছ ইট। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব।